তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কেবি ফাৰ্মিঙলৈ আৰু নতুন এটা ভিডিঅ'লৈ আহিছোঁ। আজি গাহৰি পোৱালি বিক্ৰী কৰিম বুলি ভিডিঅ'টো দিছিলোঁ মই। আৰু পোৱালি আছে 9টা, মতা 5টা আছে আৰু মাইকী পোৱালি 4টা। এটা পোৱালি এইটো সৰু হৈ আছে, কিয় বা কিহৰ দুখত ই এনেকৈ হ'ল নাজানো। এটাতো সৰু হৈ থাকিলে, বাকী এইকেইটা ডাঙৰ ডাঙৰ হৈছে। এয়া 2 মাহ হ'ল। তো এই গোটেইকেইটা বিক্ৰী কৰিম। যদি কাৰোবাক লাগে জনাব পাৰিব। তো এতিয়া এনেকৈ মই ড্ৰাই ফিড দিছোঁ সিহঁতক। তো ড্ৰাই ফিডটো খাই খুব ভাল পায় সিহঁতে, তো খাই আছে সিহঁতে। আৰু আপোনালোকৰ ফালে দাম কেনেকুৱা হৈছে গাহৰি পোৱালিৰ কমেণ্ট কৰি জনাবচোন। বৰ্তমান আমাৰ ইপিনেতো দাম নাই ইমান, 2500, 3000 বা 2000ৰ পৰা 3000ৰ ভিতৰত হৈছে, তাতকৈ বেছি হোৱা নাই। তো এইবিলাক বেপাৰীয়ে 2600 কৰি দিছিলে, মই দিয়া নাই। আৰু অকণমান ডাঙৰ কৰি মই 3000কৈ বেচিম বুলি ভাবিছোঁ। তো আপোনালোকৰ ফালে দাম কেনেকুৱা হৈ আছে জনাব। এই গাখীৰ খাই খাই পোৱালিকেইটাই মাকজনী অলপ চেহেৰা বেয়া কৰি পেলাইছে এইখিনি। তো চাব পাৰে, মাজতে মানে গাহৰিজনী কি হৈছিল, দানা অলপ কমকৈ খাইছিল, লিভাৰটো বেয়া হৈছিল নেকি, সেইটো কাৰণে চেহেৰাটো বেছি দুৰ্বল হৈ গ'ল। বৰ্তমান আকৌ ঠিক হৈ আহিছে আৰু। আৰু পোৱালিৰ লগতে এই মাক গাহৰিজনীও বেছিম। কি হ'ব, বজাৰ একেবাৰে বেয়া, মাইকী গাহৰি দাম নিদিয়ে। বেপাৰী এইজনী গাহৰি 5200 দিছে। 60-70-80 কেজি মানে হ'ব যেন পাইছোঁ। 80 কেজিৰ গাহৰিজনী মানে 5000 টকা দিছে। কি ক'ব, বজাৰ অৱস্থা বেয়া হৈছে গাহৰিৰ। তো কোনোবাই যদি পোৱালিৰ কাৰণে পুহিব বিচাৰে তো এই গাহৰিজনী ল'ব পাৰিব। তো মোৰ যিহেতু দানাৰ অলপ কষ্ট হৈ আছে, অলপ গাহৰি বেছি হৈ আছে, তো সেইটো কাৰণে দানা যোগাৰ ধৰিব পৰা নাই। গতিকে ইয়াক আৰু পোৱালি নিদিয়াও বিক্ৰী কৰি দিম। তো এজনী আছে, এইজনী ছাৰ্ভিচ দিয়া হ'ল, এইজনীও গাভিনী আছে এতিয়া। আৰু ইয়াতে আছে, এইজনীও গাভিনী আছে, এও পোৱালি দিব আৰু বেছি দিন নাই। এইটো মানে এই গাহৰিটো জাপ কাঢ়ি ইফালে পাৰ হৈ যায়, সেইটো কাৰণে এইটো এনেকৈ বাঁহ বান্ধি দিছোঁ। এতিয়া চাওঁ পাৰ হয় নে কি হয়, আৰু ই জানিব আৰু এইটো। আৰু আপোনালোকৰ ফালে গাহৰি মাংসৰ বজাৰ দাম কেনেকুৱা সেইটো জনাব। আমাৰ ইপিনেতো মাংস গাহৰিলৈ গাহৰি, খাচী গাহৰিবিলাক 340-300 এনেকৈ বিক্ৰী হয়। আৰু মাইকী গাহৰিৰ মাংস 250-200 এনেকৈ বুলি কয় বেপাৰীবিলাকে। তো বন্ধুসকল, যদি পোৱালি লাগে জনাব। এয়া একেবাৰে মানুহ ভয় চয় নাখায়, ধুনীয়া পোৱালিকেইটা। এই কাজিয়া নালাগিবি। যদি পোৱালি লাগে যোগাযোগ কৰিব পাৰিব, মই নম্বৰটো দি দিম, ফোন নম্বৰটো। তো আজিৰ ভিডিঅ'টোত বেলেগ বিশেষ আলোচনা নকৰোঁ, ইমানে। যদি কোনোবা গাহৰি পালক বন্ধুক গাহৰি পোৱালিৰ প্ৰয়োজন হৈছে, তেওঁ যোগাযোগ কৰিব পাৰিব মোক। বৰ্তমান 9টা আছে পোৱালি।